আখানত ভালকে শিকি ললি হল যি ভাঙে ভাঙব পিছত হয় না মাইকি নতুন আখান আনি দিম পিছে বাকী কিবা ভাবিছ না কি বিয়াৰ কথা বিয়াৰ কথা ভাবিবা অলপ সময় লাগব ৰবা আৰু কেৰপা দে যদি মাৰুতি চাৰুতি দি দেই জুনুমণিৰ কথা তই মাক কৈ দিলি সেইদিনা ফূৰ্তিতে আৰু ফোনত কৈ দিলোঁ নহয় জুনুমণি হ'ল কিতাপত থকা বেটুপাত বেটুপাতটো চাই কিতাপৰ ভিতৰত কি লিখা আছে ক'ব নোৱাৰি নহয় কিতাপখন কিন্তু ধুনীয়া দেই আপনাক এৰি মই থাকিব পাৰো নাকি না কিবা হৈছে আপনার মায়ে দিয়ে আইয়াৰে মই কিমান জোৰ কৰিলোঁ একটবা ভাত খোৱাবাই নৰিলোঁ কক গেল মোৰ চলিটো আমি ভোলাদাৰ ফোন লোকেশ্যন উলিয়াইছোঁ কালি দুপৰীয়া 1:40 তেওঁ চামতাত আছিল কিন্তু মোবাইলটো অফ হৈ থকাৰ কাৰণে আমি আৰু লোকেশ্যনটো ৰেকৰ্ড কৰিব পৰা নাই কিন্তু আবেলি 4:55 তেওঁ হাজোত আছিল কিন্তু তাৰপিছত আৰু কোনো ধৰণৰ লোকেশ্যন উলিয়াব পৰা নাই কাৰণ তেওঁৰ ফোনটো অফ হৈ আছে হাজত মাই হাজত আমাৰ বাবাৰ ডাঙৰ মামাকো চলিটো থাকে তাতে মাষ্টৰ তাকেও যাব পাৰে হয় না যাব পাৰে কিন্তু ভোলাদাৰ মোবাইলটো অফ হৈ থকাৰ কাৰণে আমি অলপ বেলেগকৈ ভাবিব লগা হৈছে কি বেলেগ কথা নহয় তেওঁৰ যদি মোবাইলত চাৰ্জ নাই তেওঁতো ক'ৰবাত মোবাইলত চাৰ্জ দিব পাৰিলেহেঁতেন আৰু যদি তেনেকুৱা একো সুবিধা নাই তেওঁতো বুধেদাক ফোন এটা কৰিব পাৰিলেহেঁতেন কাৰণ বুধেদাৰ নাম্বাৰটো চাগে তেওঁৰ মুখস্থ আছে তে কিয় ফোন কৰা নাই হয়তো ভোলাদাই নিজে মোবাইলটো অফ কৰি ক'ৰবালৈ গৈছে নহ'লে বেলেগে মোবাইলটো অফ কৰি থৈছে হয়তো মোবাইলটো বেয়া হ'ব পাৰে ফোনটো বেয়া হ'লে বুজি পালো মানুহটো কক গেলে আই সেইটোৱেতো ডাঙৰ প্ৰশ্ন কিন্তু মোৰ অনুমান তেওঁ নিজে মোবাইলটো অফ কৰি ক'ৰবালৈ গৈছে নহয় আই নাজয় বাবাই মোক একা নককে কক নাজয় বুঢ়া বাকো দেও মোৰ চইলটো কানি দিয়া কি কয় চেলেঞ্জ কৰিলো ভোলাৰ লগত মই এতিয়া শত্ৰুতা কৰিব নোৱাৰো কথাটো বেয়া হ'ব না কালিক গেলি বিচৰি যাব লাগিব মোক বিচৰি যাবা জহা বিচৰি যাম না তাৰ আগতে একবাৰ ঠিক না চাবা কিয় ঠিক নাই এই ছাগাল গৰু হৰালিছে ঠিক না চা পেহী তাতে ঠিক না চাব পৰা যায় কিন্তু ইত্যা পেহীৰ লগত মোৰ ভয়া না গুৰু চালিও ভাৱে তে লেট কৰিব নালাগে সত্যাক ঠিক না চাবা দে হ'ব দে তই ৰাতিপুৱাই আহিবি ৰ তোৰ লগত কথা এটা আছে কি কথা হা তোৰ দালিৰ লগত এইকেইদিন বৰ মিলা মিছা চলিছে হয় না মানুহ মাতদাৰ কৰিবা হা দালিৰ হাতত দুটামান সুতৰ পইচা আছে একেদিন কামতো যোৱা নাই কি মোৰ নামত বহুত টকা খৰচ কৰি আছে না তাক কিবা এটা সহায় কৰি দিবা নালাগিব বহিছে মানে এই ৰাতিখন যি হল্লাক ইটাৰ আড্ডা মাৰবা ইচ্ছা নাই ঘুমাবাক গেলি অলছো যাওঁ ঘৰত গেলি যাওঁ হয় মানে কথা এটা হ'ল ভোলাদাৱে মোক ফচাই দিলে বুজিছেনে ভোলাই আৰু আপোনাক কিহৰ ফচল আহে মই ৰাতি ঘৈণীজনীৰ লগত শুবলৈ বিচনাত উঠিছোঁ এটাই মোক নমাই দিলে নহয় ভোলাৰ কাৰণে ঘৈণীয়ে আপোনাক বিচনাৰ পৰা নামি দিছি ভোলা আৰু ঘৈণীৰ মাজত কি হৈছে আপোনাৰ নহয় মানে হেৰি শুনকচোন মানে কথাটো কি হ'ল জানে ৰাজশ্ৰী অকণমান ভাল পাইছানে নাই পোৱা মোৰটো ফাটি যাওঁ লাগিছে মালিচ কৰি দিওঁ নে মালিচ কৰিব নালাগে আপুনি এতিয়াই ভোলাক বিচাৰি আনক তাক বিচাৰি পালে মোৰ মূৰৰ বিষ প্ৰেছাৰ চব কমিব হ'ব দিয়া এই ৰাতিখনো ক'ত বিচাৰি যাবাহে আপুনি বিচনাত উঠিলে যে ৰাতিপুৱা যাম দিয়া আপুনি নুবুজে কিয় আপুনি তাক বিচাৰি গ'লে মোৰ মনটোৱে শান্তি পাব আপুনি তাক বিচাৰি যাব লৈ আহিব এনে ভাৱ এটা আহিলে নহয় মোৰ প্ৰেছাৰ মূৰৰ বিষ চব কমি যায় হ'ব মই তাক বিচাৰি লৈ আহিম মোৰ টকাকেহে যাওঁ লৈ আহিব হ'ব কথাটো সেইটো এতিয়া বুজিছেনে ইটা পিছে কি কৰিব এতিয়া মানে মোৰ খানত চাই লাভ নাই দুই যি কৰে থাকক মই একলাই ঘুমাম বাৰু তেনেহ'লে ৰ'বচোন মই পটকৈ আহি আছোঁ আহিমগৈ
খুৰীদেউ অ খুৰীদেউ শুনিছেনে কোনে মাত দে ইমান ৰাতি অ খুৰীদেউ কোনিনো মইহে মালতী ডাঙৰীয়ানী খোলকচোন এ ৰ'ব কোনোবাই দেখোন ফোন কৰি আছে ফোন অ চাওঁ হেল্ল' ৰেৱতী কোনে ৰেৱতী কৈছি হে মই ৰেৱতী নহয় মই মালতী মই কোনো ৰেৱতীক চিনি তিনি নাপাওঁ দাদা আমাৰ মাৰ নাম দেখোন ৰেৱতী হে হেল্ল' মাই কোনে এই ৰাতি ফোন কৰছি মাই মাই আপোনাক বেছি কোনোবাই ফোন কৰছি লগ মোক হেল্ল' কোনেনো হা দিয়ক দিয়ক বাবা বাবা ক'ত আছাই তই আমি তো গরু বিশ্রানি বিশ্রেছো মাই ডিয়ার what is আপনি মুখ পাগলা করে মারবো নাকি আপনি হ্যালো হ্যালো মাই কাটি দিছি যা লগে দেখ বাবা মোক লগে দিয়ে দিছো ৰ'ব ৰিং আছে লওক মোক দেখোন নুতলে দেখোন কিবা দেখোন ভাজি আছে আকো নকয় কাটাই গেলা পাওঁ আৰু লগে বাবা মোক লগে দিয়ে দিছো ৰ'ব ৰ'বচোন কৰিছে তেখেতে আকৌ লওক হেল্ল' বাবা ক'ত আছাই তই হা কেনো কহে কি হৈছে মাই কম ক'তনো ইমান গৰম মই জানোৱে মানুহটো যে গৰম সহ্য কৰিব নৰে হাও গৰমত ধৰি তই শ্বিলঙত গৈছা বাবা মাই দেখোন হেল্ল' মাই ডিয়াৰ মই জানছোৱে মই জানছোহে মোৰ লগত কথা নাপাতে তাৰমানে ভিনিয়েতো তাতে জগাল লাগছে ভিনিজি মোক মাই ডিয়াৰৰ লগত চাইকেলত আহিবানেত লাগ ৰ'দে ভিনিজি মোক নিজে মটৰ চাইকেলত থৈ গেল সেইকাৰণে খাইছে বা হে খং কৰছি হ'ব দে কালি পুৱা কথা পাতিবি দে লৈ বাবা আৰু একবাৰ লগে টকে আৰু একবাৰ নাই চুইচ অফ বুলি কৈছে হ'ব দে মাই কালি পুৱা কথা পাতিবি দে নাপতো ছাৰ জীৱনত কথা নাপাতো মই দাদা আপুনি মোক গেলি এটা ফোন কিনি আনিব ময়ো ডগে বেলেগৰ লগত কথা পাতিম আনিব হ'ব দিয়ক খুৰীদেউ মোক ব্যৱহাৰ নকৰা ফোন এটা আছে সেইটোকে দি দিম হ'ব মালতী ডাঙৰীয়ানী মই আহিছোঁ নাকান্দিবি আইও নাকান্দিবি আজিকালি মোৰ একলা নিমলা হৈছে এই ফল মিলব দে গুৰু মাত্ৰ দুটা চাইডক এটা ভোলা কোনফালে গৈছে আৰু এটা জুনুমণিৰ লগত বিয়া মোৰ হ'ব না নহয় নৰা মোৰ বাপ্পা নৰা আকে দিনে দুটা চাবা নৰা চালি মই এটাই চাব লাগিব আৰু এটা কথা তই বয়া নাপি এই জোঙা মোৱা দীঘলীয়া পিটোৰ লগত তোৰ বিয়া নহয় তাইৰ বিয়া হ'ব এই মিহি মাষ্টাৰৰ লগত চুতীয়াৰ লগত চাই দে সেইটো বাদ দক আগে ভোলা কোনফালে গৈছি সেতি চক ৰ আঠ পালো না ওঠৰ 12 গেল কিমান হয় পাছ হয় না কি কয় গুৰু ছয় সেইকাৰণে মিলা নাই কিবা নহয় কিবা এটা গোলমাল পাই আছো
মই কিবা বাৰে বাৰে চাইড ঠেঙা কিবা এটা দেখা পাওঁ মই ফলাটো 2 ঠেঙাহে ফল তে ৰ আৰু ভালকে চাওঁ ৰ ঐ এক বিচি নাপা দে ঐ ই নিজে আহি জিতাকলৈকে ধৰা নেদে এক বিচি নাপা দে কিন্তু আছে কোনফালে আছে মানে সি চিধাই পশ্চিমত দেখি মাৰছি পশ্চিমত দেখি সি যাই আছে যাই বুজছা না নাই সি একেবাৰে পাৰ হৈ গৈছি বিদেশ পাইছি কোনখন বিদেশে গুৰু বিদেশ মানে ধত্তৰে ধুবুৰী ধৰিবাই গেলি পালি তই মাংকাচাৰৰ পৰাই সীমাৰ পাৰে যাই বাংলাদেশ পালাক বাংলাদেশতো নাই কিন্তু থাকিব পাৰে বাংলাদেশত কোনি বাংলাদেশত আছে হা সত্তে দেই ভোলাই এই ভোলাৰা শ্বিলঙত আছে হাত কি মিছা কথা কবা তই হা কিয় মিছা কথা কম হা বৰেৰ পুৱাই জেঠি মোক কলা হা দেখছা অলপ আগতে তোক মই কৈছিলো না যিন আজিকালি মোৰ নিমলা হৈছি হা ৰা হেৰি কৰোঁ মই তোৰ জোঙা দীঘলীয়া পিটো আৰু তোৰটো চাওঁ সেইটো মিলব না আপুনি আলিক লৈ যাওক ডেড বডিটো নমাই পষ্টমৰ্টেম কৰিবলৈ পঠিয়াই দিয়ক তুমি গেলেও ভাল হয় নেকি মই কিয় যাব লাগে নহয় মানে নতুন বৈৰাকাতে আত্মহত্যা কৰিলি তুমি ঠাইখিনিত যাই কিমান তন্নকৈ পৰীক্ষা কৰ না কৰিব লগা হয় কাৰণ এগৰাকী বোৱাৰীৰ মৃত্যু হ'লে সন্দেহ কৰিবলগীয়া বহুত কাৰণ থাকে অলপ এনকুৱাৰী কৰিলে বহুত ৰহস্য উদ্ঘাটন হয় দা কোনোবা তোক যৌতুক বেছি সাহস সৌৰাকে আলে থৈ কোনোবাই আৰু সাহস সৌৰাকো জ্বালা সহ্য কৰিব নোৱাৰি চিপ জৰি লয় কিছুমান পত্নীও স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয় কিন্তু হৰমায়া পুৰুষ মল্লি আমি আগবাৰ সন্দেহ কৰোঁ না নহয় মানে আজিকালি বোলে পুৰুষো নিৰ্যাতন বাছি পুৰুষো বোলে নাৰীৰ সমানে নিৰ্যাতিত ডেকাদা আপুনি কি ক'ব বিচাৰিছে এই মানুহটো যে মূল্যা খা সি বোলে ঘৈণীয়েকৰ নিৰ্যাতনত পৰছি তুমি একবাৰ ভালকে ইনকুৱাৰী কৰা ভাল নেকি ঠিক আছে ময়ো যাম আপোনাৰ লগত বলক আৰু এটা কথা কিবা যে আমি থানাৰ পৰা সজাগতা সভাখন পাতিছিলো ইবাৰো পাতিব লাগে ইবাৰ যদি পাত মই কিন্তু ভাষণ দিম ইমান থৌকা জীৱন কিয় আত্মহত্যা কৰিব লাগে হ'ব দিব বলক ভাষণ বলক বলা পা খবৰটো পাইছা না তই তোকতো গোটেই মোৰ মাত পাই মন নোহোৱা হৈছি মাতবা নালগে হা পেহী মাজে ফোন কৰি থাকবা ভলাই মালতীৰ লগত কাইজা কৰি শ্বিলঙত গুচি গৈছি সেইটো খবৰ মই পাইছো দা পেহী মই নেদাকে খবৰটো কেনেকে পালাকে মাথা চাথা গৰম হৈ যায় মোৰ গোটেই মস্ত খং উঠে ৰে বাই তুমি কমতে গাখীৰতে চাহপাত দি গলগৈলাকে চাহকাপ দিছো দা এতিয়া খবৰটো কচোন ভলাই মালতীৰ লগত কাইজা কৰি শ্বিলঙত গৈছি কেনেকে গম পালা হে কোনে ক'লাক তোমাক আমাৰ এখেতে ৰাতিপুৱা খোজ কাঢ়বা যাওঁতে তাতে কোনবাই কৈছি হা এই কোনবাটো কোনি মই বিচৰি হৈ ল'ব লাগিব জানছ না মোৰ গোটেই মাথা চাথা গৰম হৈ গৈছি বৰ খং উঠে বাই চাহকাপ কি চাহ খাবা হে জয়শ্ৰী জয়শ্ৰী গোটেই ৰাতিটো ঘূৰি এটা ভাল খবৰ আনিছো বুজিছা এতিয়া আৰু তোমাৰ মূৰৰ বিষ প্ৰেছাৰ চব ভাল হৈ যাব খবৰ নে ভোলা ডাঙৰীয়া এতিয়া শ্বিলঙত আছে কি হ'ল আকৌ মোৰতো খুব বিষাইছে ৰ'ব এতিয়া আকৌ কিয় বিষালে হেৰি ভোলাই যদি শ্বিলঙত সমস্ত টকা উৰুৱাই থৈ আহে মোৰ টকা ক'ৰ পৰা দিব এতিয়া বাৰু মই কি কৰিলে তোমাৰ মূৰৰ বিষটো ভাল হ'ব আপুনি এটা কাম কৰক আপুনি এতিয়াই শ্বিলঙলৈ যাওক চাওক ছাৰ যিজনী ছোৱালীয়ে দুজন ল'ৰাৰ মাজত প্ৰেমৰ যুঁজখন লগাই দি লুটি নিলে খুব বেয়াকৈ লুটি নিলে সেইজনী ছোৱালীক মই জীৱন সংগিনী কৰিম কেনেকৈ কৰিম এইটো উচিত হ'বনে নোৱাৰে কোনো কাৰণত আপুনি কৰিব নোৱাৰে আচ্ছা চুতীয়া এই ডালি আৰু কেৰেপাক বৰ বেয়াকৈ লুটিলে নেকি বেয়াকৈ মানে ছাৰ সাংঘাতিক লুটিলে এতিয়া কি হ'ব শনি আহি গলত ধৰিব শনিয়ে য'তে ধৰে ধৰক মোৰ আপত্তি নাই
সেই আঙুঠি কেইটামান পিন্ধি শনি পূজাটো কৰি দিলে। নহয় নহয় ছাৰ, এইটো শনি পূজা মানে শনি গ্ৰহৰ পূজাটো নহয়, এইটো শনি দাদা। শনি দাদা? অঁ, টাউনত বোলে শনি দাদাক গল কটা দাদা বুলি কয়, মানে গল কাটি দিয়ে আৰু ডিঙি আৰু। আচ্ছা আচ্ছা আচ্ছা। এটা হেৰি নহয়, এই শনি দাদাৰ লগত আমাৰ কেৰেপা দালিৰ সম্পৰ্ক কি? সুত আৰু মূলৰ সম্পৰ্ক। বুজি নাপালোঁ। চাওক ছাৰ, শনি দাদাৰ পৰা কেৰপা আৰু দালিয়ে 1 লাখ টকা ধাৰলৈ লৈছে সুতলৈ, মানে প্ৰতিদিনে 1200 টকাকৈ সুতে মূলে দিব লাগে, ইণ্টাৰেষ্ট দিব লাগে। ইণ্টাৰেষ্টটো ক'ৰ পৰা দিব? তাকেইতো ছাৰ, সেই 1 লাখ টকাৰ পৰা অকণমান পইচা জমা ৰাখি পেলাই বাকীখিনি পইচা জুনুমণিত লগত খৰচ কৰি দিলে। বাকী অকণমান যে জমা ৰাখিছিলে তাৰ পৰাই নিজে ড্ৰেছ পাতি কাপোৰ কানি কিনি ল'লে, পইচা নাই। বাকী 3-4 দিনমান 1200 টকা ইণ্টাৰেষ্টটো দিলে। এতিয়া কি হ'ব? এতিয়া শনি আহিব, শনি আহি গলত ধৰিব। আচ্ছা, এই শনি আহিব, গলত ধৰিব, তাৰপিছত সিহঁতৰ হ'ব কি? একো নহয়, শনি আহিব কাটি পেলাব, গল কাটি দিব। ব'লক।